ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হৈছে সৰ্বানন্দ সোণোৱাল। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হৈছে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ। অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী বৰ্তমানলৈকে ছৈয়দা আনোৱাৰা তাইমুৰ। পদ্মভূষণ তৰুণ গগৈ হৈছে অসমৰ ৰাজনীতিত দীঘলীয়া কাৰ্যকাল শাসনত থকা মুখ্যমন্ত্ৰী। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ। তেখেতৰ কাৰ্যকাল আৰম্ভ হৈছিল 11 ফেব্ৰুৱাৰী 1946 চনৰ পৰা 6 আগষ্ট 1950 চনলৈ। তেখেতৰ দল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। মুঠ 1638 দিন তেখেত মুখ্যমন্ত্ৰী হিচাপে আছিল। অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী হৈছে বিষ্ণুৰাম মেধি। তেখেত হাজো সমষ্টিৰ বিধায়ক আছিল। কাৰ্যকাল আৰম্ভ হৈছিল 9 আগষ্ট 1950 চনৰ পৰা 27 ডিচেম্বৰ 1957 চনলৈ। দল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। মুঠ 1698 দিন তেখেত মুখ্যমন্ত্ৰী হিচাপে আছিল। অসমৰ তৃতীয়গৰাকী মুখ্যমন্ত্ৰী হৈছে বিমলা প্ৰসাদ চলিহা। তেখেত সোণাৰী সমষ্টিৰ বিধায়ক আছিল। কাৰ্যকাল আৰম্ভ হৈছিল 28 ডিচেম্বৰ 1957 চনৰ পৰা 6 নৱেম্বৰ 1970 চনলৈ। তেখেতৰ দল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। মুঠ 4696 দিন তেখেত মুখ্যমন্ত্ৰী হিচাপে আছিল। অসমৰ চতুৰ্থগৰাকী মুখ্যমন্ত্ৰী হৈছে মহেন্দ্ৰ মোহন চৌধুৰী। তেখেত গুৱাহাটী পূব সমষ্টিৰ বিধায়ক আছিল। কাৰ্যকাল আৰম্ভ হৈছিল 11 নৱেম্বৰ 1970 চনৰ পৰা 30 জানুৱাৰী 1972 চনলৈ। দল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। মুঠ 464 দিন তেখেত মুখ্যমন্ত্ৰী হিচাপে আছিল। অসমৰ পঞ্চমগৰাকী মুখ্যমন্ত্ৰী হৈছে শৰৎ চন্দ্ৰ সিংহ। তেখেত কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক আছিল। কাৰ্যকাল আৰম্ভ হৈছিল 31 জানুৱাৰী 1972 চনৰ পৰা 12 মাৰ্চ 1978 চনলৈ। দল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। তেখেত মুঠ 2232 দিন মুখ্যমন্ত্ৰী হিচাপে আছিল। অসমৰ ষষ্ঠগৰাকী মুখ্যমন্ত্ৰী হৈছে গোলাপ বৰবৰা। তেখেত তিনিচুকীয়া সমষ্টিৰ বিধায়ক আছিল। কাৰ্যকাল আৰম্ভ হৈছিল 12 মাৰ্চ 1978 চনৰ পৰা 4 ছেপ্টেম্বৰ 1979 চনলৈ। দল আছিল জনতা পাৰ্টি। মুঠ 542 দিন তেখেত মুখ্যমন্ত্ৰী হিচাপে আছিল। অসমৰ সপ্তমগৰাকী মুখ্যমন্ত্ৰী হৈছে যোগেন্দ্ৰ নাথ হাজৰিকা। তেখেত দুলীয়াজান সমষ্টিৰ বিধায়ক আছিল। কাৰ্যকাল আৰম্ভ হৈছিল 9 ছেপ্টেম্বৰ 1979 চনৰ পৰা 11 ডিচেম্বৰ 1979 চনলৈ। দল আছিল জনতা পাৰ্টি। তেখেত 94 দিন মুখ্যমন্ত্ৰী হিচাপে আছিল। তাৰ পাছতে অসমত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ হৈছিল। 12 ডিচেম্বৰ 1979 চনৰ পৰা 5 ডিচেম্বৰ 1980 চনলৈ মুঠ 359 দিন ৰাষ্ট্ৰপতিৰ শাসন চলিছিল। অসমৰ অষ্টমগৰাকী মুখ্যমন্ত্ৰী হৈছে ছৈয়দা আনোৱাৰা তাইমুৰ। তেখেত দলগাঁও সমষ্টিৰ বিধায়ক আছিল। কাৰ্যকাল আৰম্ভ হৈছিল 6 ডিচেম্বৰ 1980 চনৰ পৰা 30 জুন 1981 চনলৈ। দল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। মুঠ 207 দিন তেখেত মুখ্যমন্ত্ৰী হিচাপে আছিল। তাৰ পাছত আকৌ অসমত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ হৈছিল 30 জুন 1981 চনৰ পৰা 13 জানুৱাৰী 1982 চনলৈ। মুঠ 197 দিন। অসমৰ নৱমগৰাকী মুখ্যমন্ত্ৰী আছিল কেশৱ চন্দ্ৰ গগৈ। তেখেত ডিব্ৰুগড় সমষ্টিৰ বিধায়ক আছিল। কাৰ্যকাল আৰম্ভ হৈছিল 13 জানুৱাৰী 1982 চনৰ পৰা
19 মাৰ্চ 1982 চনলৈ দল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। মুঠ ৬৬ দিন তেখেত মুখ্যমন্ত্ৰী হিচাপে আছিল। তাৰ পাছত আকৌ অসমত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ হৈছিল 19 মাৰ্চ 1982 চনৰ পৰা 27 ফেব্ৰুৱাৰী 1983 চনলৈ মুঠ 345 দিন। অসমৰ দশমগৰাকী মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া। তেখেত নাজিৰা সমষ্টিৰ বিধায়ক আছিল। কাৰ্যকাল আৰম্ভ হৈছিল 27 ফেব্ৰুৱাৰী 1983 চনৰ পৰা 23 ডিচেম্বৰ 1985 চনলৈ। দল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। মুঠ 1031 দিন মুখ্যমন্ত্ৰী হিচাপে আছিল। অসমৰ একাদশ মুখ্যমন্ত্ৰী আছিল প্ৰফুল্ল কুমাৰ মহন্ত। নগাঁও সমষ্টিৰ বিধায়ক আছিল। কাৰ্যকাল আৰম্ভ হৈছিল 24 ডিচেম্বৰ 1985 চনৰ পৰা 28 নৱেম্বৰ 1990 চনলৈ। দল আছিল অসম গণ পৰিষদ। মুঠ 1799 দিন তেখেত মুখ্যমন্ত্ৰী হিচাপে আছিল। তাৰ পাছতে আকৌ অসমত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ হৈছিল 28 নৱেম্বৰ 1990 চনৰ পৰা 30 জুন 1991 চনলৈ মুঠ 214 দিন। আকৌ দশম মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দ্বিতীয়বাৰৰ বাবে নাজিৰা সমষ্টিৰ পৰা মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। কাৰ্যকাল আৰম্ভ হৈছিল 30 জুন 1991 চনৰ পৰা 22 এপ্ৰিল 1996 চনলৈ। দল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। মুঠ 1757 দিন দ্বিতীয়বাৰৰ বাবে তেখেত মুখ্যমন্ত্ৰী হিচাপে আছিল। অসমৰ দ্বাদশ মুখ্যমন্ত্ৰী আছিল ভূমিধৰ বৰ্মন। তেখেত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক আছিল। কাৰ্যকাল আৰম্ভ হৈছিল 22 এপ্ৰিল 1996 চনৰ পৰা 14 মে 1990 চনলৈ। দল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। মুঠ 23 দিন তেখেত মুখ্যমন্ত্ৰী হিচাপে আছিল। ইয়াৰ পাছত আকৌ একাদশ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত দ্বিতীয়বাৰৰ বাবে বৰহমপুৰ সমষ্টিৰ পৰা মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। কাৰ্যকাল আৰম্ভ হৈছিল 15 মে 1996 চনৰ পৰা 17 মে 2001 চনলৈ। দল আছিল অসম গণ পৰিষদ। মুঠ 1829 দিন দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে আছিল। অসমৰ ত্ৰয়োদশগৰাকী মুখ্যমন্ত্ৰী হৈছে তৰুণ গগৈ। তেখেত তিতাবৰ সমষ্টিৰ বিধায়ক আছিল। কাৰ্যকাল আৰম্ভ হৈছিল 17 মে 2001 চনৰ পৰা 24 মে 2016 চনলৈ। দল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। 5485 দিন তেখেত মুখ্যমন্ত্ৰী হিচাপে আছিল। অসমৰ চতুৰ্দশগৰাকী মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল। তেখেত মাজুলী সমষ্টিৰ বিধায়ক আছিল। কাৰ্যকাল আৰম্ভ হৈছিল 24 মে 2016 চনৰ পৰা 10 মে 2021 চনলৈ। দল আছিল ভাৰতীয় জনতা পাৰ্টি। মুঠ 1812 দিন তেখেত মুখ্যমন্ত্ৰী হিচাপে আছিল। অসমৰ পঞ্চদশগৰাকী মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেত জালুকবাৰী সমষ্টিৰ বিধায়ক। 10 মে 2021 চনৰ পৰা বৰ্তমানলৈ তেখেত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি আহিছে।